1250 দি আছে এতিয়া আমাৰ চিফ মিনিষ্টাৰ ছাৰে কৈছে যে এইটো লাহেকৈ গ্ৰেজুৱেলি আমি বঢ়োৱাৰ চেষ্টা কৰিছোঁ আৰু এইটো ইলেকশ্যনৰ সময়ত বন্ধ হৈ আছিলে অৰুণোদয়টো আৰু এজ চুন এজ আমাৰ বাজেটটো শেষ হোৱাৰ লগে লগে আমি মানে আকৌ মানে যাতে আমাৰ হেৰিসকলে আই মাতৃসকলে অৰুণোদয় আঁচনিটো পায় ইয়াৰে চেষ্টা আৰু আমি মানে অলপো পলম নকৰি এইটো আমি দিয়াৰ চেষ্টা কৰিছোঁ এইটো অলৰেডি কোৱা হৈছে যে যিহেতু আমি মহিলাসকলে মাহে মাহে যিটো 1250 টকাটো পায় তাৰ উপৰিও আমাৰ যিহেতু মহিলা আমাৰ ল'ৰা ছোৱালীৰ কথা থাকে কেতিয়াবা হেল্থৰ কথা থাকে তেতিয়া আমি বহুত সময়ত দেখা যায় যে মাৰ্কেটত গৈ পেলাই যে আমি ধাৰ সুদ ল'ব লগা হয় তাতে এটা সময়ত আমাৰ মানে ধাৰৰ লোৱাৰকৈ সুদটোহে বেছি হৈ যায় সেইটো লক্ষ্য ৰাখি আমি মানে অৰুণোদয় আঁচনিৰ পৰাই কেনেকৈ আমি লোন লৈ পেলাই আমি নিজৰ হেৰিখিনি পূৰণ কৰিব পাৰোঁ ইয়াৰে চেষ্টা আৰু মই ভাবোঁ যে এনেকুৱা এই আঁচনিখনে বহুত মহিলাক লাভান্বিত কৰিব কাৰণ আমি 5,000 টকা ধাৰ লৈ পেলাই আমি যদি সুদ দিব যাওঁ এইটো কেতিয়াবা আমাৰ 10,000 15,000লৈকে গুচি যায় সেইটো কাৰণে এইটো ডাঙৰ প্ৰচেষ্টা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব তেখেতৰ দূৰদৰ্শিতাই আমাৰ মহিলাসকলক সহায় কৰিব কাটিছে হয় সকলোৰে ধনী দুখীয়া একো নহয় চবৰে দিবৰ মন থাকে কিন্তু চবে মানে সেইটো মানে চান্সটো নাপায় আৰু গতিকে মানৱ সেৱাটোতো চবচে ডাঙৰ সেৱা গতিকে 150 টকা দিলে আমাৰ আই মাতৃসকলে বেয়া নাপায় বৰঞ্চ মানে ইহঁতে গোটেই মাহৰটোহে দিব বিচাৰিছিল আমি যেনেকৈ MLA বিলাকে গোটেই মাহৰ দৰমহাটো দিছোঁ তেনেকৈ ইহঁতে দিব বিচাৰিছিল তথাপিও আমাৰ যিহেতু অৰুণোদয় লোৱা মহিলাসকল অলপ মানে দুৰ্বল শ্ৰেণীৰ মানুহ গতিকে আমি ইহঁতৰ পৰা 150 টকা লৈছোঁ যাতে তাহাঁতৰো মনৰ যিটো ইচ্ছা আকাংক্ষা পূৰ্ণ হ'ল আৰু আমাৰ সমাজৰ লাভান্বিত হৈছে